हादरसायाव फिन आरोबाव मुगैथाव जाथाय। गसाइगाव महकुमानि सिङाव थानाय श्रीरामपुराव उन्दै गथ'खौ जिनाहारि। श्रीरामपुर रेलवे बिफाननि मावग्रा शेरुखान खामनानि बलि जानांदों सासे उन्दै हिनजावसा गथ'आ। बायदि बायदि खैसार खालामनानै जिनाहारि खालामदों गथ'खौ। जिनाहारि खालामग्रा दुथां शेरुखानखौ गसाइगाव पुलिसआ खाबाय। बेबादि समाजनि अगेन आखुनि जिनाहारि खालामग्रा लांसुनियाखौ गोख्रों साजा होनो दाबि खालामदों आदिबासि फरायसा आफाद आरो दुलाराय सान्थालि फरायसा आफादा। जुन दाननिनो 2 अक्ट'नि हरनि समाव जादों जाथाया। CWCनि नारसिनथायाव सोराङाव फैदों जाथाया। দুই তাৰিখত যি ঘটনাটো সংঘটিত হৈছে এইটো অতিকৈ লজ্জাজনক ঘটনা। এজনী মাইনৰ ছোৱালীৰ ওপৰত যি নিৰ্যাতন ধৰ্ষণৰ কাণ্ড যি সংঘটিত হৈছে সঁচাকৈয়ে লজ্জাজনক। আমি এই ঘটনাক ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। কাৰণ এটা ৰেলৱে বিভাগত কৰ্মৰত এজন কৰ্মীয়ে এজনী নাবালিকাৰ ওপৰত যি ধৰ্ষণৰ কাণ্ড সংঘটিত কৰিলে, সেইটোৰ কাৰণে আমি এই ধৰ্ষণ কৰা নৰপিশাচক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসন তথা আমাৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ। মই এইটোৰ বিষয়ে বিশেষ একো নাজানো, তথাপি মই এনেকুৱা ধৰণৰ ঘটনাৰ ওপৰত পইচা দি লেনদেন কৰা বা সমাজত এনে কি পইচা লৈ পেলাই ঠিক কৰা এনে ঘটনাক মই গৰিহণা জনাইছোঁ। আৰু সমাজকৰ্মীসকলক বা তথা আমাৰ সমাজৰ গাঁওবুঢ়াসকলক এইখিনি মই অনুৰোধ জনাব বিচাৰিছোঁ যে কিছুমান বস্তু আছে যিটো পইচা লৈ পেলাই সকলো ঠিক কৰা নাযায়। চাবলৈ গ'লে আজি দিনক দিনে মাইনৰ ছোৱালীৰ ওপৰত এনে অত্যাচাৰ দিনক দিনে বাঢ়ি গৈ আছে। আমি যদি কোনোবা সমাজকৰ্মীয়ে বা গাঁওবুঢ়াই যদি পইচা লৈ পেলাই এনেকি ঘটনা সদায় গাপ দিয়াৰ চেষ্টা কৰে, তেন্তে আমাৰ সমাজত অতি ভয়ংকৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। এইটো কিন্তু খাটাং। আজি চাবলৈ গ'লে আমাৰ সমাজত দিনক দিনে এই ধৰ্ষণ কাণ্ডৰ ঘটনাটো দিনক দিনে বাঢ়ি গৈ আছে। আমি দেখিবলৈ গ'লে যোৱা 2 দিনৰ আগতে আমাৰ চিমলটাপত এটা ঘটনা সংঘটিত হৈছিল। তাৰ এদিন পিছতে আমাৰ শ্ৰীৰামপুৰ স্থিত সাহারঘুটু